আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু বাৰোৱা ব্লগছ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি চাইকেল লৈ তিনিওজনে পাকা ৰাস্তাত ঘূৰিম বুলি ওলালোঁ। চাওক চাইকেল লৈ অলক দা আৰু পিছত আছে অমৰ দা আৰু পাছত আছে কেইজনমান আমাৰ লগ আৰু আমজঙাতো লগ পাম দুইজনমান আছে। আমি এতিয়া আমজঙা শাল বাগানত আছোঁ। চাওক কি মজা ধুনীয়া সেউজীয়া 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 তামাম মজা লাগে। আৰু আমি পাকা ৰাস্তাৰ মাজে মাজে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক আমি এতিয়া যাই থাকোঁ। আজি মানে বহুত গাড়ী চাওক তাই বাইক স্কুটি আজি বহুত ভাল লাগি আছে। ঘূৰিব আহিব পাই। ৰাতিপুৱা স্কুলত গৈছিলোঁ, স্কুলৰ পৰা আহিয়ে এইফালে ঘূৰিব ওলালোঁ। ভাল লাগি আছে। এতিয়া আমি আমজঙা আহি পালোঁ। বহুত মানুহ। আমি এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ দ্বিতীয় দলং চাবলৈ, নৰনাৰায়ণ সেতু দলং। হেল্ল' গাইজ, আমি আহি পালোঁ বুনবাখী মা থান মাজতে ভালে যাওঁ আজি। এইটো নতুনকৈ তেল ডিপু বনালে, বেছি বছৰ হোৱা নাই, এইবাৰহে বনাইছে। আৰু কাষতে আছে আমাৰ দুধনৈ বুনবাখীৰ অঞ্চলৰ কি বুলি কৈছিল কুমবোলা বিল বুলি কয় ইয়াতে। চাওক বহুতকেইটা ফেটফুল আছে, চাওক কুমবোলা বিল এইটোৱে। ইয়াতে মাছ মাৰে, সময়ে সময়ে মাছ মাৰে, ইয়াতে ৰাইজে মাৰে। আৰু সেইফালে ছাইডত সেউজীয়া গোটেই ধুনীয়া পথাৰ ধান ৰুইছে। আৰু এইফালে গছবিলাক কাটি উভালি পেলাইছে। চাওক ইমান ডাঙৰ ডাঙৰ গছ আছিল, চেচ আৰু এতিয়া নাই আৰু সেইবোৰ গছ। পূৰা খালী হৈ গ'ল, ৰাস্তাটো পূৰা খালী হৈ গ'ল। আমি দুধনৈ দলং পালোঁ। এইটো আগত দলং আৰু দুয়ো কাষে ধুনীয়া সেউজীয়া ডাঙৰ ডাঙৰ গছ। আমি আহি পালোঁ দুধনৈ। এয়া চাওক গেট বনাই দিছে। গেট ৭৭তম স্বাধীনতা দিৱস স্থান দুধনৈ ৰাজহুৱা খেলপথাৰৰ RSC দুধনৈ। এতিয়া টাউন আহি পালোঁ। মোৰ চাইকেলটো ব্ৰেক নাই। কি কৰি যাম, ইমান গাড়ী। মই ভিডিঅ'টো ইয়াতে অফ কৰোঁ আৰু আগত বনাম, কাৰণ ইয়াতে টাউন ইমান ভিডিঅ' বনাব নোৱাৰা, কাৰণ এটা হাতেদি চলাব লাগে আৰু মোৰ চাইকেলৰ ব্ৰেক নাই। গতিকে ভিডিঅ'টো ইয়াতে অফ কৰোঁ। কৃষ্ণাই শাল বাগান পালোঁ। আৰু ইফালে 4 লাইনৰ কাৰণে গছ কাটি দিছে, পূৰা শাল গছ কাটি দিছে। কিমান বা গছ কাটা খাইছে ইয়াতে বহুত। আৰু সেইফালে আগত কাটিছে। কি মজা ধুনীয়া পৰিৱেশ, সেউজীয়া শাল গাছ গোটেই শাল গাছ এইখন ঠাইত। শাল গছ, ৱাও। গোৱালপাৰাৰ সৌন্দৰ্য আমাৰ এইটোৱে হৈছে শাল গছৰ ধুনীয়া পৰিৱেশ। দাদা সেউজীয়া আমি ইয়াতে পানী খাব জিৰালোঁ। কুঁৱাৰ পানী খাম আমি, বহুত চাফা পানীটো। ₹150 লাগেগা। দুইজনৰ মিলিহে 50।
আমি আহি পালোঁ কৃষ্ণাই আগত দেখিছে কৃষ্ণাই দলং কৃষ্ণাই নদী এয়া চাওক কৃষ্ণাই দলং ব্ৰিজ কৃষ্ণাই ব্ৰিজ আগতে এইফালেদি আছিল সেইফালেদি দলংটো ভাঙিছে সেইকাৰণে এইফালেদি বনাই দিছে আমি এইটো ৰাস্তাৰে যাম সৰুকৈ চাইকেল যোৱা ৰাস্তা বনাই দিছে আমি এদিৰে যাম এইটো আগৰ পুৰণি দলংটো চাওক এতিয়া আৰু পূৰা বেয়া হৈ গৈছে ভাঙিছে এইফালে মেঘালয় এইফালে আছে ব্ৰহ্মপুত্ৰ বলক এতিয়া আমি যাই থাকোঁ আমি এতিয়া আহি পালোঁ পাইকান চাওক এইফালে গাড়ী পাইকান আহি পালোঁ আমি চাইকেল লৈ বহুত জছ লৈ আহিছোঁ আমি চাইকেল লৈ এইফালেদি মেঘালয় এইটো ৰাস্তা মেঘালয় যায় তুৰা হৈ যাব পাৰি তুৰাত যাব পাৰি আৰু বহুত ঠাইত যাব পাৰি এইটো মেঘালয় যোৱা ৰাস্তা পাজেংডবা তুৰা 100 কিলোমিটাৰ আমি এইফালেদি যাম গৈ আছোঁ বলক যাই থাকোঁ আমি বৰ্তমান টুকুৰাচৰী মন্দিৰ পালোঁ টুকুৰাচৰী পাহাৰ চাওক বহুত মানুহ ফুৰিব আহিছে আজি মজা লাগিছে ধান খেতি চাওক না বন্ধুসকল কি ধুনীয়া গোটেই পাথাৰ সেউজীয়া মোক মানে বন্ধুসকল প্ৰকৃতি ভাল লাগে কাৰণে মই প্ৰায়ভাগ আপোনালোকক মই প্ৰকৃতিৰ ভিডিঅ'হে আপোনালোকৰ ওপৰত বেছি শ্বেয়াৰ কৰিম মই এইবিলাক ভাল পাওঁ চাওক গোটেই হাল বাগান আমি অলপ পিছতে বলবলা পাম আৰু বলবলা যাই আছোঁ আগত এজন চাওক ইণ্ডিয়ান মজা পুৰা পাঞ্জাবীৰ নিচিনা টুপি পিন্ধি ভাল লাগিছে কিন্তু বলক আগলৈকে যাই থাকোঁ আমি এতিয়া ইয়াতে জিৰণি ল'লোঁ চাওক ইহঁতে বোলে খাৰ ডাঙৰ আমি লগ পালোঁ কেইজনমান বন্ধু আৰু এইফালে চাওক গাড়ী মজা লাবাও ট্ৰেক্টৰ umur dah. Hey. Bakar lagi. Olok tamam bakar lagi. আমি আর নতুন লোক পালুম পার্টনারগুলো আছে গৈ আছো আমি নৰনাৰায়ণ এইটো দলং আমি আগিয়া পাৰ হৈ আহিলো চাওক পুলিচ ডাঙৰ মানুহ ঐ তোৱা যাইলে আমি যাই আছো ঐ পাছত লোক মাখা আছে আমাৰ ঐ বাই আমাৰ দৰংগিৰি স্কুলৰ মোৰ বন্ধুসকল আছিল সিহঁতে বোলে গৈ আহিল আমি যাই আছোঁ এতিয়াহে সিহঁতে ৰাতিপুৱা আহিছে আমি আৰু 10:30 বজাত ওলাইছোঁ যিয়ে নহওক চাই পালে হ'ল আৰু আহি পালে হ'ল আমাৰ গায়ক দিনৰ 2টা বাজিল আমি চাইকেল পেটেল মাৰি আহি পালোঁ মাকৰি এইটো
মাকৰি চাওক আগৰ দৰে নাই আৰু মাকৰি বহুত বদলি গ'ল চাওক 4 লাইন হোৱাৰ পৰা কেনেকা দেখা পোৱা যায় আমি অমৰ দাদা আৰু মই আগত আহিলোঁ আৰু বাকীবিলাক গোটেই পাছত আছে ইহঁতক আৰু দেখা পোৱা নাযায় আমি বহুত আগত আহিছোঁ গোৱালপাৰা নৰনাৰায়ণ ব্ৰিজ নাপোৱাৰ আগতে ইফালে ধুনীয়া ঠাই এটা আছে পাৰ্ক নতুন পাৰ্ক বনাইছে ইয়াতে যাই আহোঁ মাইলা আমি বৰমাকৰি পাৰ্কত আহিলোঁ কিবা নাম আছে নাম পাৰ্কৰ নামটা তো ঠাইটো বৰমাকৰি বুলি কয় বহুত ধুনীয়া আৰু ইফালে আছে শাল বাগান ইয়াতে বহুত কেইটা ভাদুলি আছে বাদুলি আমি চাব গৈ আছোঁ এই তাবাই দুখাব আমাক যাই আছোঁ চিৰাপ মজা ধুনীয়া আমি পুখুৰী হেৰে চাওক যাই আছোঁ ইফালে ধান আৰু ইফালে ভাদুলিৰ কি ক'ব এতিয়া এৰিয়া বহুত কেইটা বাদুলি আছে আপোনালোকে হয়তো শুনা পাই আছে কান্দা এটা পাৰিম না পাৰবা কি আৰু গোপাল আমি অলপ ৰাস্তাটো অলপ পিকে লাগি আছে তাৰ নিশ্চয় যাব পাৰিব বোলে আমি একে সৰুকে আলিৰ ওপৰেদি যাই আছোঁ বাদুলি চাবলৈ দাদাৰ কি নাম পৰগেশ্বৰ ৰাভা মোৰ টংকেশ্বৰ ৰাভা বাদুলি পেক গেলে মোৰ চেণ্ডেলটো তাতে থাকিল পানীটো তামাম গৰম হৈছে মোৰ চেণ্ডেল উঠিম তো বেয়া নাপায় যদি লেকিয়াও চাওক পানীটো বহুত গৰম হৈছে দেই চেণ্ডেল তাই দি থওঁ নেকি ল'ব লাগিব ভাল চেণ্ডেল হাতে খলিও বাদুলি চাৰিওফালে বাদুলি আছে চাওক বহুত ডাঙৰ আপোনালোকে হয়তো কত দেখাব নাই এবাৰ চাই লওক মাক পাই বাদুলি তেৰিকা আজি দেখিলোঁ মোবাইলত ভালকে দেখা নাপায় গোটাই বাদুলি বন্ধুসকল আপোনালোকে কান্দা শুনা পাই আছে কিজানি হেৰিকা চাৰিওফালে গোটাই কাজটোৱে বাদুলি আছে এইবিলাক মোৰ মোবাইলত ভালকে দেখা নাপায় এইবিলাক চালোতে আজি বাদুলি এই ঠাইটো হৈছে আমাৰ গোৱালপাৰা জিলাৰ বৰমাকৰি গাঁৱৰ এটা পাথাৰৰ মাজত এটা দ্বীপৰ দৰে চাওক চাৰিওফালে পাথাৰ দ্বীপৰ দৰে এটা শাল বাগানৰ মাজত আছোঁ আমি বহুত ভাদুলি এনেকুৱা ভাদুলি মই আৰু জীৱনত দেখাই পোৱা নাই যদি আপোনালোকে চাব আহিব খোজে আহিব ঠাইটো কৈ দিলোঁ এই মোৰ লগটোক মাতিছোঁ এতিয়া আমি যাম আৰু নৰনাৰায়ণ সেইটো চাবলৈ বলক এতিয়া আমি যাম আৰু পথাৰ আলিটো নতুন ভালকৈ যাব নোৱাৰে আমি পথাৰে মাজেদি যাব লাগিব পিনটো ছিগি গ'ল যাম আৰু এইটো ঠাইটোৱে ভাদুলিৰ এৰিয়া মানে ভাদুলি থকা ঠাই বহুত কেইটা আছে এয়া চাওক ইমান ডাঙৰ ভাদুলি উৰি আছে আৰু অমৰ দা আৰু অলপ দা আহি আছে মই আহিলোঁ আৰু দাদাও গ'ল ইফালে যাই আছোঁ এতিয়া চাওক ইফালে পাৰ্ক আমাৰ গোৱালপাৰা জিলাৰ সৌন্দৰ্য আৰু ইফালে আছে কুমুৰী বিল এইফালে চাওক এইফালে কুমুৰী বিল আছে কুমুৰী বিল এতিয়া দেখা পাব আপোনালোকে
দেখুৱাই দিম মোৰ মোবাইল ইমান চাৰ্জ নাই ভালকৈ ভিডিঅ' বনাব নোৱাৰিম আৰু ইমান টাইমৰ সেইটো ভিডিঅ'টো ইয়াতে কাটো আৰু এইফালে যাই ভিডিঅ' বনাম গৰমত থাকিব নোৱাৰি অলপ গাই গা উঠিব ল'লে বহুত ভাল মজা লাগে পানীটো চাফা আছে গা উঠিব পাৰে আপোনালোকে যদি আহে এবাৰ গা উঠি যাব এনেই গা উঠিব দিয়ে বোলে আমিও মই নাউঠো আজি চলা পেন নাই আৰু এইফালে ভাদুলি কান্দি আছে আপোনালোকে শুনা পাই আছে কিজানি দিয়া সোনকালে গা উঠেক ঠেঙা থুই নাযাওঁ আৰু আমিও আমাৰো দেৰি হ'ল এতিয়া কেই বাজিছে 2:27 হ'ল আমাৰ গধূলি হ'ব যাই পোৱা মূৰতহে হাত ধুই লওঁ এইফালে আছে পাৰ্ক আমি এতিয়া কুমুৰী বিলৰ পাৰে গৈ আছোঁ আৰু এইফালে পাহাৰ আছে পাহাৰটোৰ নাম নাজানো আৰু পাহাৰৰ সিফালে পাৰত আছে গোৱালপাৰা চহৰ আৰু এইটো হৈছে ৰেল ৰাস্তা ধুনীয়া ঠাই এইফালে কুমুৰী বিল আৰু আগলৈ গ'লে বহুত ভাল লাগিব বন্ধুসকল আজি এই বছৰৰ পিছত আজি নৰনাৰায়ণ সেতু চাবলৈ আহিলোঁ যোৱা বছৰ আমি 15 আগষ্টত ইয়াতে নৰনাৰায়ণ সেতু দলং চাবলৈ আহিছিলোঁ আৰু এইবাৰো আহি পালোঁ নৰনাৰায়ণ সেতু দলং অলপ পিছত পাম আৰু এইফালে এইটো কুমুৰী বিল আমি এতিয়া যাই আছোঁ কুমুৰী বিলৰ পাৰে এয়া গোৱালপাৰাৰ সৌন্দৰ্য ঠাই কুমুৰী বিল ৰাস্তাটো 4 লাইন হৈছে চাওক বহুত ডাঙৰ হৈছে যোৱা বছৰ আমি অহাতে 4 লাইন হোৱা নাছিলে এতিয়া চাই থাকক ভিডিঅ'টো কুমুৰী বিলৰ পাৰে বন্ধুসকল যাই আছোঁ নৰনাৰায়ণ এইটো পাং আৰু অলপ পিছত পাং আৰু অলপ পিছত ভাল লাগে বহুত ভাগৰ লাগি গ'ল আৰু পেটটো অলপ মোৰ কিবা গণ্ডগোল কৰি আছে পেটটো বিহাং কৰি আছে আহি পালোঁ আমি নৰনাৰায়ণ সেতু দলং ছাৰ মাজতে যাব পাৰিম না আমি দলংগিৰিৰ পৰা আহিছোঁ ছাৰ হ'ব ছাৰ আমি দলঙৰ ওপৰলৈ আহিলোঁ আৰু ইফালে আছে নতুনকৈ দলং বনাই আছে কেতিয়াবা হয় আৰু চাওক এইফালে এতিয়া নতুন দলং বনাই আছে এতিয়া হোৱা নাই আৰু এইটো কুমুৰী বিল বহুত দিনৰ পিছত 1 বছৰৰ পিছত আজি আমি আহিলোঁ নৰনাৰায়ণ সেতু দলং চাবলৈ চাইকেল লৈ আৰু আহি পালোঁ আজিৰ যাত্ৰাটো সম্পূৰ্ণ হ'ল ইয়াতে এইফালে মাজলৈ যাওঁ মাজৰ পৰা ঘৰলৈ উভতিব লাগিব বিলিও ইমান নাই আমাৰ সময় নাই আৰু ঘৰত যাব লাগিব আমি তালৈ মাজলৈ যাম মাজৰ পৰাই উভতিব লাগিব চাওক নতুন দলং বনাই আছে সেইফালে দিবা হ'ল না নাই এই অমৰদা ব্ৰহ্মপুত্ৰ নদী কি ধুনীয়া মজা বতাহ বুলি আছে আমাৰ লগবিলাক তাতে ৰখি আছে বহুত কেইজন আছে বহুতে আৰু সকলোৱে নৰনাৰায়ণ সেতু চাবলৈ আহে আমিও আহিছোঁ দেচোন বহুত মানুহ আছে ইয়াতে বন্ধু কেইজন ফটো উঠি আছে আহি পাইছে সিহঁতেও আৰু আমাৰ লগৰ কেইটা বা ক'ত আছে ধুনীয়া এইফালে চাওক কি মজা দৃশ্য আৰু এইফালে আইয়া বতাহ মজা লাগে তামাম বতাহ আহিছে পশ্চিম ফালৰ পৰা মজা
চলি আছে চাওক আৰু আমাৰ ইফালে তিৰংগা পতাকা আমাৰ ভাৰতৰ পতাকা এতিয়া ওলাই যাব আৰু মাতাইছে আৰু এইফালে মোৰ লগবিলাক আছে চেছ মোবাইল চবৰে চাৰ্জ নাই আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল আজি ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু আন এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো চাই ভাল লাগে লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰে কৰি দিব ভিডিঅ'টো বাই বাই